জীৱনত যি ভাল লাগে সেইটোকে কৰা, যি কৰিব মন যায় কৰা, কাৰণ জীৱনটো তোমাৰহে, বেলেগৰ নহয়। সৰু সৰু কথাতেই যাৰ চকু পানী ওলায়, আচলতে তেওঁলোক দুৰ্বল নহয়, তেওঁলোক বহুত সহজ সৰল সুন্দৰ মনৰ। আনক দুখ দি তুমি নিজকে সুখী বুলি ভাবিব পাৰা, কিন্তু এই জীৱনটোৱে তোমাক কেতিয়াও সুখত থাকিব নিদিয়ে। পৃথিৱীৰ সকলোতকৈ ভয়াৱহ ৰোগটো হ'ল চিন্তা কৰা, যিয়ে লাহে লাহে মানুহক মৃত্যুৰ মুখলৈ ঠেলি দিয়ে। জীৱনত সকলো সুখ সুবিধাৰে সুযোগ ল'বা, কিন্তু কাৰো দুৰ্বলতা আৰু সৰলতাৰ সুযোগ নল'বা। পৃথিৱীৰ আটাইতকৈ ডেঞ্জাৰ প্ৰাণী হ'ল মানুহ, কাৰণ মানুহে নিস্বাৰ্থৰ বাবে সকলো কৰিব পাৰে। যিমান আনন্দ সৰুতে স্কুল যোৱাৰ সময়ত মায়ে দিয়া 1 টকাটোত পাইছিলোঁ, কিন্তু বৰ্তমানৰ 1000 টকাও ইমান আনন্দ দিব নোৱাৰে। এই জীৱনত কোনো কাৰো আপোন নহয়, সেয়েহে নিজকে শক্তিশালী কৰা, কিয়নো দুৰ্বল হ'লে সকলোৱে তোমাক আঘাত দিব বিচাৰিব। যাৰ কথা কৈ আমি শেষ কৰিব নোৱাৰোঁ, যাৰ কথা শুনি আমি শেষ কৰিব নোৱাৰোঁ, যাৰ সমান মৰম চেনেহ আমাৰ আনৰ পৰা পাব নোৱাৰোঁ, সেই গৰাকীয়ে হৈছে আমাৰ মৰমৰ মা। মানুহে কয় টকা পইচাই সকলো নহয় বুলি, কিন্তু বৰ্তমানৰ যি সময় আহি পৰিছে, টকা পইচাৰে সকলো কিনিব পাৰি।